হাই গাইজ আপোনালোকে সকলোৱে ৰৈ আছে চাগে 22,000 ভেকেঞ্চিও কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব ইয়াৰ যি এপ্লাই ষ্টাৰ্ট অতি শীঘ্ৰে আহি আছে সো আপোনালোকে কোনেও হতাশ নহ'ব যিমান পাৰ পঢ়ি থাকক তো নতুন ভেকেঞ্চিও আপডেটৰ বিষয়ে আমাৰ CM ছাৰ নিজত কি ক'লে সেই ক্লিপটো এবাৰ চাওঁ আহকচোন অসম চৰকাৰে বিভিন্ন পৰ্যায়ত চৰকাৰী চাকৰি বৰ্তমান মুকলি কৰি দি আছে আৰু এই মাহৰ ভিতৰতে আমি বহুত হাজাৰ আৰু চৰকাৰী চাকৰি আমি মুকলি কৰি দিম আৰু প্ৰত্যেক বছৰে চৰকাৰী চাকৰি কম বেছি পৰিমাণে ওলাই থাকিব টিল 2026 যে অসম চৰকাৰে বিভিন্ন পৰ্যায়ত চৰকাৰী চাকৰি বৰ্তমান মুকলি কৰি দি আছে আৰু এই মাহৰ ভিতৰতে আমি বহুত হাজাৰ আৰু চৰকাৰী চাকৰি আমি মুকলি কৰি দিম আৰু প্ৰত্যেক বছৰে চৰকাৰী চাকৰি কম বেছি পৰিমাণে ওলাই থাকিব টিল 2026